দেখিছা না এতিয়া একদম আৰু ৰাতিপুৱা চিলিণ্ডাৰ শেষ হ'ল বাইকত গৈ আনি তামুলী কেনেকুৱা ৰাতি হ'লে বিৰিয়ানী খাই লাইক বৰবাদ হৈছে লাইক কি হ'ল বৰবাদ কিয় গাৰ্লফ্ৰেণ্ড গ'ল নেকি গ'ল এই ৰাম এমাহে হোৱা নাই আগৰ ভিডিঅ'বিলাক চাব আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব আৰু এতিয়াৰ এই অৱস্থা ৰাতিপুৱা চেছ চুনা গ'ল 1100 টকা গ'ল আৰু দেখিছা না এতিয়া এইটো একদম লগাব লাগিব এতিয়া লগাই দিয়া ইয়াত থ'ব নহয় আৰু গুৰিলে নিয়া নমুনা চোৱা উঠাব পৰা নাই নি ভাষা চোৱা ইয়াৰ আজিকালি খং বহুত গাৰ্লফ্ৰেণ্ড এৰিলে না বাবা আৰু কিবা ঠিক আছে এতিয়া মানে ভাত চাত খাই মেলি আকৌ যাম একদম হেৰিয়লৈ স্কুললৈ মানে তো ডিউটি দেখিছে আৰু শুই উঠি শান্তি নাই খাবলৈ শুবলৈ ইফালে সিফালে কৰোঁতে দোকান চোকান চব মানে বৰবাদ আৰু লাইফ গতিকে এতিয়া নেক্সট ভিডিঅ' আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব এই আৰু লাইফষ্টাইল দেখুৱাই আছোঁ আপোনালোকক এইপিনে দেখিছা এয়া হৈছে বিশ্বজিৎ তামুলী আৰু এইপিনে মই বহি আছোঁ ইয়াত মানে কি গাডাল ইমান ভাল নাই গতিকে তামুলীক দিছোঁ আজি কাম কৰিবৰ কাৰণে স্কেনিং আছে অলপমান স্কেনিং অলপ কৰিবলৈ দিছোঁ তামুলীক এয়া দেখিছা একদম কেনেকুৱা এক্সপিৰিয়েঞ্চ আজি শিকিছে একদম বেয়া দিছে এইকেইটা দিছে কমপ্লিট কৰি দিলে আৰু তাতে ই এতিয়া দুখ মানে আৰু কি দুখটো কৈ দিয়ে কাৰণটো প্ৰেমৰ জ্বালা অনামিকা কাৰ লগত গ'ল কোন নাজানো আৰু বিৰাট দুখ ৰাতি হ'লে চকু পানী কান্দি থাকে সেইকাৰণে মই লৈ গৈছোঁ আজি লৈ আহিছোঁ ইয়াক একদম ধুনীয়াকৈ কামটো কৰি থাকা আৰু কি আছিলে নতুন আন্ধাৰে মুন্ধাৰে আহিছোঁ দোকানৰ পৰা জল্দি আহিলোঁ ইমান কাহ হৈছে নহয় কি ক'ম আৰু কাহ এনেকুৱা বহুত কাহ এইপিনে অলপ জুই সেকোঁ এয়া হৈ গৈছে জুইত আৰু এইটো হৈছে ৰেড বুল একটাই আছে এটা খাম ৰেড বুল তাৰপিছত এই বিহু পাই বহুত বেয়া কাহ লাগিলে এইটো উপায় দে দোকানৰ পৰা জল্দি গুচি আহিলোঁ স্কুল 12টা বজাত ছুটি আজি আৰু দুদিনমান 12টা বজাতে ছুটি তাৰপিছত এইপিনে আছে তামুলী মানে তামুলী আৰু এইপিনে গৈছে মা ইয়াত দিছে আৰু এইপিনে গ'লে তামুলী দাঁত উলিয়াই আছে ৰেড বুলৰ কাৰণে দাঁত উলিয়াই আছে এতিয়া ৰেড বুলটো খাম তাৰপিছত জুই অলপ সেকোঁ লগতে এয়া জুই দেখিছে চাহো বনাই আছে মায়ে জুই অলপ সেকি লওঁ আজিলৈ সিমানতে টাটা বাই বাই আৰু গুড মৰ্ণিং একদম পূৰা ব্লেক দিছে না একদম ওপৰৰ পৰা তললৈকে পূৰা ব্লেক আৰু গুড মৰ্ণিং আজিৰ পৰা চব উল্টা কাম কৰিব লাগিব কাৰণ চিধা কাম কৰিতো কাম নহ'লে আৰু চব উল্টা কাম কৰিব লাগিব এতিয়া হৈ গ'ল চা তামুলী এনি টাইম মোবাইল বেলেগতো কাম নাই আৰু এইবিলাক ভিডিঅ' চাই থাকে তেজেদি ভিডিঅ' চাই থাকে কাৰণ হৈ গ'ল গাৰ্লফ্ৰেণ্ডে এৰি গুচি গ'ল কাৰণে পূৰা তেজেদি গান চাই থাকে আৰু ইয়াত মোবাইল চলোৱাৰ মেইন কাৰণ হৈ গ'ল কি দেখুৱাই দিছে চাওক এইটো নেট ৱাইফাই ৰাউটাৰ থকাৰ কাৰণে একদম ঘল নাযায় ইয়াতে চলাই কাৰণ হৈ গ'ল মানে কি ঘৰত তাৰ নেট নাই আৰু মোবাইলটো ভাঙিলে আমাৰ মাৰ মোবাইলটোকে লৈ থাকে আৰু ৱাইফাই ৰাউটাৰ দি পূৰা নেট পাই থাকে গতিকে ফূৰ্তি চোৱা তাৰ আৰু কিবা ক'বা পৰীক্ষা আছে কাইলৈ পঢ়া ধান্দা নাই কাইলৈ আছে পৰীক্ষা 22 তাৰিখ DHE পৰীক্ষা হ'লেও কিন্তু ইয়াৰ পঢ়াৰ কোনো ধান্দা নাই খালি ধান্দা DHE নে DME আছিলে মই পাহৰি গ'লোঁ কিন্তু এটা পৰীক্ষা আছে আৰু কালিলৈ পৰীক্ষা আছে কিন্তু ইয়াৰ কি হৈছে ধান্দা নাই একদম ধান্দা নাই পঢ়াৰ কোনো খালি এটা বুধবাৰ আছে মঙলবাৰে ৰাতি গুৱাহাটী গৈ আছোঁ SSC যদি এক্সাম দিবলৈ ঠিক আছে এতিয়া মই যাম ডাইৰেক্ট স্কুল মানে কি হৈছে আজিও আমাৰ আছে লেবেলিং কাৰণ কালিলৈ পৰীক্ষা 22 তাৰিখ কালিলৈ পৰীক্ষা DMEৰ পৰীক্ষা আছে গতিকে সেইটো কাৰণে আমি লেবেলিং কৰিব যাম আৰু কালিলৈ পৰীক্ষা আৰু কালিলৈ মোৰ ডিউটিও পৰিছে আৰু আজি মই এতিয়া স্কুলৰ এনে ডিউটি নাই হ'লেও মোৰ মানে এই কেইদিনমান থাকি দিব লাগিব হিচাপ পত্ৰ আছে এইবিলাক কৰি মেলি তাৰপিছত কালিৰ পৰা আকৌ একদম দোকান কালি নহয় পৰহিৰ পৰা নেক্সট পূৰা ভালকৈ আকৌ দোকান গাইজ মই হৈ গ'লো এতিয়া স্কুলত মানে কি আজি আছে DME DHC মানে মেডিকেলৰ যিটো পৰীক্ষা আছে দুবাৰমান মানে ডেট পাৰ কৰা আছিলে মানে দুবাৰ ডেট পিছুৱাই দিয়া হ'ল আজি ফাইনেল পৰীক্ষাটো আছে আৰু আজি মানে কি হ'ল আমি আহিছোঁ স্কুলত আৰু আমাৰ এতিয়া পৰীক্ষা আছে মই ফাৰ্ষ্ট আহি পাইছোঁ পৰীক্ষা মানে কি মই অফিচ এছিষ্টেণ্ট হিচাপে মই আহি পালোঁ ভিতৰত এতিয়া পুলিচ আছে গেটত আৰু আজি হৈ গৈছে চাওক অফিচ এছিষ্টেণ্ট নিজকে ইনচাৰ্জ যেন লাগিছে একদম ভাল অনুভৱ আপোনালোকক দেখুৱাই আছোঁ আৰু আজি এতিয়া আমি পৰীক্ষা পাতি আছোঁ ইয়াত অসম চৰকাৰৰ যিটো মেডিকেল বিভাগৰ পোষ্ট আছিলে তাৰ বাবে
তাৰপিছত কাহিনীবিলাক হ'ল যে মানে কি হ'ল এইবিলাক পৰীক্ষাত আপোনাৰ ভিডিঅ' কৰি দেখুৱাব নাই, গতিকে সেয়া দেখুওৱা নহ'লে আৰু তাৰপিছতে আহি গ'ল নেক্সট দিনা আকৌ আমাৰ স্কুল ডিউটি ডেইলি অহাৰ দৰে। এতিয়া হৈ গ'ল 2টা বাজিলে 2:10 সদায় স্কুল ছুটি হয় 2:10, গতিকে এতিয়া মই গৈ আছোঁ স্কুলৰ পৰা ঘৰলৈ গৈ আছোঁ। এতিয়া ঘৰত খানাটো খাই ল'ম, খানাটো খাই ল'ব লাগিব, তাৰপিছত জেগাটো চেঞ্জ কৰি ল'ব। এইটো মানে বেছি ঠাণ্ডা নমৰে দেৰি ন, গতিকে এইটো চেঞ্জ কৰি ল'ব লাগিব। ঘৰ আধা বনোৱা হৈ আছে, পইচা পাতি একদম নাই। আপোনালোকে দেখিছে 2টা ঘৰ এয়া দেখিছে, এইটো 2টা ঘৰ একদম আধা আধি বনোৱা আছে, এইটো আধা আধি বনোৱা আছে। দেখিছে মই নাথাকাত একদম খাই বৈ চেছ আছে চাগে কমলা পাকলি। খানাটো খাই ল'ম আৰু এইটো চেঞ্জ কৰিম আৰু তাৰপিছত যাব লাগিব দোকান। এইপিনে আহি গ'ল মেও, মিমিও। ফাইনেলি এতিয়া হৈ গ'ল খানা, এইটো খানাটো খাব লাগিব, তাৰপিছত যাম দোকান ডাইৰেক্ট। এতিয়া চাওক এইটো ড্ৰেছটো চেঞ্জ কৰিলোঁ আৰু এতিয়া জেকেটটো পিন্ধিব লাগিব আৰু গৈ আছোঁ দোকান ডাইৰেক্ট। অলপ কাম আছে, কামটো কৰি মেলি ঘৰলৈ আকৌ আহিব লাগিব। জল্দি আহিম কাৰণ নাক খোপা মাৰি ধৰি আছে, চৰ্দি লাগি আছে, গতিকে জল্দি আহিম। এইপিনে হৈ গ'ল তামুলী। কি ক'বা জল্দি কোৱা, কি ক'বা জল্দি কোৱা। কি ক'ম আৰু তামোল খাই দিছা বাবা, টেনশ্যন এইকেইদিন। খানাটো খাই লওঁ পটাপট খাই লওঁ। এয়া হৈ গ'ল দালি আৰু আলু ভাত আৰু এয়া দেখিছে না, আমাৰ চৰকাৰে টকা সোমোৱাই দিছে। আৰু এইপিনে আহি গ'ল চাওক, এইটোত দেখিছে কিমান পইচা সোমাল চাওক, গভৰ্ণমেণ্টৰ ফালৰ পৰা সোমাইছে 2748 টকা। বিৰাট ফূৰ্তি কৰিছে তামুলী, আজি 3000 টকা উলিয়াব। মই আহি নোপোৱাৰ আগতে তামুলী আহি আগতে হাজিৰ, মানে পইচা আজি উলিয়াব লাগে। আধাৰ APSৰ চিষ্টেমত, ভীম UPI চিষ্টেমত, কি চিষ্টেমত উলিয়াম আৰু তামুলী আজি ফূৰ্তি। 3000 টকা চৰকাৰৰ ফালৰ পৰা পাই গ'ল। দেখিছে কাহ কেনেকৈ গৈছে, গতিকে ইমান ভিডিঅ' নকৰোঁ। এতিয়া নেক্সট মই আপোনালোকক দেখুৱাম দোকানত যোৱা। এতিয়া চাওক খানাটো খাই লওঁ, ঠিক আছে। গাৰ্লফ্ৰেণ্ডে এৰাই 4 দিনো হোৱা নাই, দেখিছা ইয়াৰ মেছেজ আহি গ'ল। এইটো হৈ গ'ল তামুলী, মোবাইল লাগে কৈ আছে, দেখিছা এনেকুৱাই হ'ব লাগে। এনেকুৱা মানুহৰ লগত ধোকা নহয়, কাৰ লগত হ'ব। আৰু এহেঁতবিলাকৰ কাৰণে আমাৰ নিচিনা মানুহবিলাক ছিংগুল হৈ আছে, উপায় নাই। হাঁহিছা তাই, দেখিছা মেছেজ। अपनी खुद की बल पर यहाँ तक पहुँचता हूँ और अभी ये क्या बोल रहे थे, अपनी गर्लफ्रेंड ने छोड़ दिया है और मेरे नोट में मेरा नाम लिख कर जाएगा ऊपर जाने से पहले। ये अच्छी बात है क्या। দোকান গৈ আছে, দোকানৰ চাবি লৈ ল'লোঁ। নিজৰে আছে টেনশ্যন, আকৌ কাৰ লাগে তোৰ পেঞ্চন। বুঢ়ীৰ নিজৰে আছে ইমান টেনশ্যন, আকৌ আইতাক লাগে পেঞ্চন। কি হৈছে? হ'ব পেঞ্চন আনি আছোঁ। এতিয়া যাওঁ একদম দোকান, টাইম নাই হৈ গৈছে। 2:10 আহি পেলাই ভাত পানী খাই ডাইৰেক্ট এতিয়া যাব লাগে দোকান, যিহেতু ছুটি নাই, সময় নাই আৰু কামটো কৰিবই লাগিব, তেতিয়াহে আহিব ৰকৰা। এতিয়া বলক দোকানলৈ লৈ যাওঁ। ফাইনেলি আহি পাই গ'লোঁ আৰু এই দেখিছে একদম মানে অৱস্থা বেয়া, কাহ হৈ চৰ্দি হৈ উপায় নাই আৰু এতিয়া অলপ কাম আছে, কামবিলাক কৰি লওঁ পটাপট। ইমানৰ কামবিলাক কৰি লওঁ, তাৰপিছত ডাইৰেক্ট গধূলি দেখুৱাই আছোঁ ঘৰ, ঠিক আছে। চাহ মায়ে সদায় মা ইজ অলৱেজ ইজ মাই ইজ অলৱেজ হেৰি দিমতো। চাওক যিমানে যি নহওক মায়ে দিছে, বেমাৰ হওক আপোনাৰ হেৰি হওক, মায়ে সদায় প্ৰতিপাল কৰে। এতিয়া 22 বছৰ হৈ গ'ল, হ'লেও দিছে মাৰ মৰম। এতিয়া মাথাত হেৰি কৰি দিছে, কাহ হৈ আছে কাৰণে তেল চেল সানি একদম ধুনীয়াকৈ। এয়া হৈছে মাতৃ দায়িত্ব আৰু মৰম প্ৰকাশ পায় এনেদৰে। আপোনালোকৰ হয়তো মায়ে এনেদৰে আপোনাক সৰুৰ পৰা ডাঙৰ কৰিছে এনেদৰে, গতিকে চাই থাকক। এতিয়া মই আজি বেছি ভিডিঅ' ইমানতে শেষ কৰি দিছোঁ, কালিলৈ ৰাতিপুৱা আপোনালোকক দেখুৱাম স্কুল যোৱাৰ ভিডিঅ'বিলাক। এতিয়া অলপ পানী গৰম কৰি আছে, চাওক পানী অলপ গৰম কৰিছোঁ, পানীটো খাই ল'ম কাৰণ এতিয়া অলপ কাহো হৈ আছে, গৰম অলপ শেষ দিম। তাৰপিছত এইপিনে কালিলৈ স্কুল যাব আছে, স্কুল গৈ পেলাই আকৌ দোকান যাব লাগিব। একেখিনি কামেই বাৰে প্ৰতি আপোনালোকক দেখুৱাই থাকিবলগীয়া হৈছে। তাৰ মাজত কালিলৈ মিস্ত্ৰীও আহিব, মিস্ত্ৰী কাম অলপ দেখুৱাম আপোনালোকক। ঘৰখিনি আধা বনোৱা হৈ আছে, এতিয়া পানীটো উতলি হৈ গ'ল। আৰু এইপিনে তামুলী বহি আছে, দেখিছে এইপিনে ৰিল চাই, কাম নাই, হেল্পৰ নামত কোনো কাম নাই। কেতিয়াবা কৰে আৰু নকৰাও নহয়, এতিয়া হাঁহিছোঁ তাৰ এয়া। তাৰপিছত এতিয়া পানী খাই মেলি লাহেকৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ।